নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সকলোৰে ভাল চাগে। মই আজি আপোনালোকলৈ আগবঢ়াইছোঁ কঁঠাল গুটি আৰু আলুৰ এটা চিম্পুল ৰেচিপি। ইয়াৰ বাবে আমাক লাগিব কঁঠাল গুটি আপোনালোকে সৰু সৰুকৈ কাটি ল'ব। তাৰ বাবে লাগিব আৰু আলু, আদা ৰচুন লাগিব, পিঁয়াজ লাগিব, তেজপাত লাগিব আৰু জলকীয়া লাগিব আৰু টমেটো কেটচাপটো লাগিব, নহ'লে বিলাহী হ'লেও হ'ব। এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখনত অলপমান মিঠাতেল দি ল'লোঁ। তেলখিনি গৰম হোৱাত মই ইয়াত পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অলপ ফ্ৰাই কৰি ল'ব লাগিব ৰঙচুৱাকৈ। আপোনালোকে কঁঠাল সাধাৰণতে খায়েই চাগে। কঁঠালৰ গুটিখিনি খায়ো বহুত ভাল লাগে। এনেদৰে বিভিন্ন নতুন ৰেচিপি বনাই লৈ খাই ভাল লাগে। আপোনালোকে ট্ৰাই কৰি চাব। ইয়াতে মই এতিয়া আদা নহৰু পেষ্টখিনি দি দিছোঁ আৰু এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। ধুনীয়াকৈ ভাজি ল'ব লাগিব ৰঙচুৱাকৈ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ইয়াতে মই তেজপাত দুখনমান দি দিলোঁ আৰু ইয়াতে মই হালধি এড কৰিলোঁ। তাৰপিছত আপোনালোকে মছলাও ব্যৱহাৰ কৰিব পাৰে। মই জিৰা গুড়ি দিলোঁ, পাৰিলে আপোনালোকে ৰেড চিলিও দিব পাৰে। তাৰপিছত মই ইয়াতে দিলোঁ টমেটো কেটচাপ দি দিছোঁ। আপোনালোকৰ লগত বিলাহী আছে যদি বিলাহী দিব পাৰে। আৰু এইখিনি মই ভালদৰে মিক্স কৰি ল'ম এতিয়া। আৰু ইয়াতে মই পাঁচফোৰণ দি দিছোঁ। আপোনালোকে নিজৰ পচন্দ অনুসৰি দিব আৰু মছলা। তাৰপিছত ইয়াত মই এতিয়া এইখিনি কঁঠালৰ গুটিখিনি দি দিছোঁ। মই এনেকৈ সৰুকৈ কাটি লৈছোঁ। আপোনালোকে নিজৰ পচন্দ অনুসৰি কাটি ল'ব পাৰে। আৰু ইয়াতে মই এতিয়া আলুখিনি এড কৰি দিছোঁ আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ এখন হেতাৰে মিক্স কৰি ল'ম। আপোনালোকে এনেদৰে ট্ৰাই কৰি চাব, খাবলৈ বহুত ভাল লাগে। মোৰ এইখিনি ধুনীয়াকৈ মিক্স কৰা হৈ গ'ল। ইয়াতে মই অলপমান নিমখ এড কৰিব লাগিব। নিমখটো নিজৰ পচন্দ অনুসৰি দিব। আৰু আপোনালোকে ইয়াত ৰেড চিলিও ব্যৱহাৰ কৰিব পাৰে। মই দিয়া নাই। ৰেড চিলি দিলে কালাৰটো আৰু ধুনীয়া হয়। এতিয়া মই নিমখ দিলোঁ। নিমখ দি এতিয়া এইখিনি মই এতিয়া ঢাকোন মাৰি দিম। তেতিয়া অলপ সোনকালে সিজিব আৰু গেছটো ল' কৰি থ'ব। এখন মই ঢাকোন মাৰি দিলোঁ। এনেদৰে 5 মিনিটমান ভজাৰ পাছত মোৰ এইখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। আৰু ইয়াতে মই অলপমান পানী এড কৰি দিছোঁ। আপোনালোকে পানী নিজৰ পচন্দ অনুসৰি দিব, মানে গ্ৰেভি কৰিবও পাৰে বা জোল কৰিবও পাৰে। গ্ৰেভি কৰিলে ভাল লাগে সাধাৰণতে খাই। এতিয়া মই এখন ঢাকোন মাৰি দিলোঁ। মই ঢাকোন উঠাই দিলোঁ। মোৰ প্ৰায় সিজা হৈ গৈছে। এইখিনি ধুনীয়াকৈ তলিলে আৰু সিজি গ'ল। চাওকচোন, মোৰ কঁঠাল আৰু আলু ৰেচিপি ৰেডি হৈ গ'ল। আৰু একদম ইজি হয়, কম সময়তে হয়। তেতিয়াহ'লে আজিলৈ আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব। বাই, ধন্যবাদ।